নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এজেড টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ আপোনালোকে নিশ্চয় শুনা পাইছিল যে 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে অংগনবাড়ী বাইদেউসকলে বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰিব। চ' সেই হেতুকে অংগনবাড়ী চচলত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হ'ল। ইয়াৰ পিছত আহিছে এটা লেটেষ্ট আপডেট যে 20 জুলাইৰ ভিতৰত আলোচনাৰ আশ্বাস বিভাগীয় বিষয়াৰ। আপোনালোকে ঠিকেই শুনিছে, 20 জুলাইৰ ভিতৰত বৃদ্ধি পাব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা, কিয়নো 20 জুলাইৰ ভিতৰতে আলোচনাত বহিব আৰু কিবা এটা সিদ্ধান্ত ল'ব বুলি জনাইছে। তো বলক আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ, কোনে কি আশ্বাস দিছে আৰু কিমান টকা দৰমহা হোৱাৰ সম্ভাৱনা আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ সবিশেষ চাওঁ। যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেন্তে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, কিয়নো মোৰ এডুকেশ্যন অনলি আছাম নামৰ যিটো চেনেল আছিল সেইটো বৰ্তমান আনমনিটাইজ হৈ আছে, অৰ্থাৎ মনিটাইজ ডিজেবল হৈছে। আপোনালোকে এইটো চেনেল অতি সোনকালে ছাবস্ক্ৰাইব কৰিব, মাত্ৰ 75 ছাবস্ক্ৰাইব কৰি দিলেই হ'ল। আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ, 20 জুলাইৰ ভিতৰত আলোচনাৰ আশ্বাস বিভাগীয় বিষয়াৰ। প্ৰাপ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বঞ্চনাৰ অৱসান বিচাৰি আজি মহানগৰী চচলৰ ধৰ্ণাস্থলীত উত্তৰ বিক্ষোভ প্ৰদৰ্শন কৰে। এইখিনি আগৰে আছিল। আপোনালোকৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ, সন্ধ্যাই পুৱা 10 বজাৰ পৰা 1 বজালৈ ৰূপায়িত এই প্ৰতিবাদত কাৰ্যসূচীত অংশ লোৱা সহস্ৰাধিক অংগনবাড়ী কৰ্মী, মিনি অংগনবাড়ী কৰ্মী সহায়িকা মাননীৰ সলনি মজুৰি আদায়, নিয়মীয়া কৰ্মচাৰী স্বীকৃতি, সকলো অংগনবাড়ী কেন্দ্ৰৰ গৃহ উন্নত আন্তঃগাঁথনি সম্পৰ্কীয় নিৰ্মাণ, মজুৰি দিব নোৱাৰা পৰ্যন্ত মাননীৰ ধন 10,000 টকাকৈ আদায়, নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক-প্ৰাথমিক সংযোগ কৰিলে চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিয়া আদি দাবীসমূহ উত্থাপন কৰে। প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতে এটা সময়ত বিক্ষোভকাৰীসকলে ধৰ্ণাস্থলীৰ পৰা এইখিনি আগৰে আছিল। মই আগৰ ভিডিঅ'ত আপোনালোকে কৈছিলোঁ যে প্ৰতিবাদীসকলে ধৰ্ণাস্থলীৰ পৰা ৰাজপথত নমাৰ সময়তে আৰক্ষীয়ে বেৰিকেড দিছিল। বেৰিকেড দিয়াৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আৰক্ষী বিষয়াৰ লগত ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিছিল। হিমাংশু প্ৰসাদ দাসৰ হস্তক্ষেপ পৰিস্থিতি নিমন্ত্ৰণলৈ আহে। তাৰ মাজতে ধৰ্ণাস্থলীত উপস্থিত হয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ 2 বিষয়া। দেৱজিৎ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহে। কোনে কোনে আহিছিল আপোনালোকে নিশ্চয় শুনা পাইছে। দেৱজিৎ, যিটো শিশু কল্যাণ বিভাগৰ 2টা বিষয়া আহিছিল, প্ৰমোদ কাকতি আৰু দেৱজিৎ শইকীয়া। তেওঁলোকৰ হাতত CIDUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাই বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহণ কৰি মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়া দেৱজিৎ বৰাই কয় যে দাবীসমূহৰ মীমাংসা কৰিবলৈ বিভাগীয় প্ৰচেষ্টা চলাই থকা হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাৰ নেতৃত্বৰ সৈতে অহা 20 জুলাইৰ ভিতৰত আলোচনাৰ ব্যৱস্থা কৰা হ'ব। হয়, আপোনালোকে ঠিকেই শুনিছে, অহা 20 জুলাইৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত আলোচনাত বহিব। নিশ্চয় অংগনবাড়ী দৰমহা বৃদ্ধি কৰা হ'ব, কিয়নো বহুত দিনৰ এটা হেৰি আছিল যে 10,000 টকা বা চৰকাৰী মাননীয় মজুৰি দিয়া এনেকুৱা দাবী উত্থাপন কৰিছিল। প্ৰায় দিনেই দাবী উত্থাপন কৰিছিল মাননীৰ কথাটো লৈ। চ' সেই হেতুকে আমি ক'ব পাৰোঁ, যদি আলোচনাত বহে সঁচাকৈ, তেনে ক্ষেত্ৰত দৰমহা 100% বঢ়াৰ সম্ভাৱনা আছে। সকলো মিনি অংগনবাড়ী কেন্দ্ৰ পূৰ্ণাংগ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰণ হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে কেন্দ্ৰসমূহৰ ঘৰ পুনৰ নিৰ্মাণৰ পদক্ষেপ চলি আছে। তেওঁ সদৰি কৰা অনুসৰি ধৰ্মঘটৰ নামত মাননী কৰ্তন কৰা জাননী প্ৰত্যাহাৰৰ বিষয়টো বিবেচনা কৰি আছে বিভাগে। চ' আপোনালোকে যিবিলাক ধৰ্মঘট কৰিছিল আৰু সেইমতে যে আপোনালোকৰ মাননী কৰ্তন কৰিছিল আৰু সেইটো প্ৰত্যাহাৰৰ বিষয়ে বিবেচনা কৰি আছে বিভাগে। ডিপাৰ্টমেণ্ট অফ চাইল্ড ডেভেলপমেণ্ট যিটো বিভাগ আছে, চাইল্ড এণ্ড ওমেন ডেভেলপমেণ্ট, চ' বিভাগে বিবেচনা কৰি আছে। অৱসৰৰ সময়ত এককালীন সাহায্যৰ ধন সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে, তথাপিও নোপোৱাসকলৰ তালিকা বিভাগীয় সঞ্চালকক জমা দিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ বিপৰীতে 20 জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল'লে, 20 জুলাইৰ ভিতৰত যদি দাবীৰ মীমাংসা নলয়, তেনে ক্ষেত্ৰত কি হ'ব? ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা নেতৃবৃন্দই। ইয়াৰ পূৰ্বে প্ৰতিবাদী স্থলীত উপস্থিত থকা সংগঠনৰ সম্পাদিকা ইন্দ্ৰা নৌৰে কয়, আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলৈ
দিয়া হৈছে। ইণ্ডিয়া নগৰে কয় যে কিয়নো কাম অনুযায়ী আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া সামান্য মাননিহে পাই আহিছোঁ। সংসদৰ শিশু উন্নয়ন বিকাশ আঁচনি ICDS ৰূপায়ণ কৰাৰ উপৰিও বৰ্তমান চৰকাৰে কৰ্মী আৰু সহায়িকাক অৰুণোদয়, আয়ুষ্মান ভাৰত, নিৰ্বাচন আয়োগৰ জৰীপ, দিব্যাংকৰ জৰীপ আদিৰ লগতে পোষণ ত্যাগৰ কাম অতিৰিক্ত জাপি দিছে। এই কথা ক'বলৈ গ'লে অংগনবাড়ী কৰ্মী সহায়িকা মানৱ সম্পদ গণযন্ত্ৰত পৰিণত হৈছে। আৰু কৈছে সংসদৰ শিশু উন্নয়ন তৃণমূল স্তৰত কৰ্মৰত অংগনবাড়ী কৰ্মী, মিনি কেন্দ্ৰৰ কৰ্মী সহায়িকা শিশু আৰু গৰ্ভৱতী মহিলাৰ যত্ন লৈ মানৱ সম্পদ বিভাগৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বুনিয়াদী আঁচনিখন সেৱা আগবঢ়াই আছে। এই কথা নকৈ দহৰাৰ প্ৰয়োজন নাই। কৈছে এই কথা আৰু কোৱাৰ প্ৰয়োজন নাই যে তৃণমূল স্তৰৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পৰিশ্ৰম অবিহনে সংহতি উন্নয়ন বিকাশ আঁচনিখন শক্তিশালীভাৱে ৰূপায়ণ কৰাটো অসম্ভৱ। বিক্ষোভস্থলীত উপস্থিত থকা CITUৰ চিটু অৰ্থাৎ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে কেৱল অংগনবাড়ী কৰ্মী আৰু সহায়িকাই নহয়, অন্যান্য আঁচনিভুক্ত কৰ্মচাৰী যেনে আশা আৰু ৰন্ধন কৰ্মীসকলকো অসম চৰকাৰৰ দ্বাৰা শোষণৰ বলি হৈ আছে। আজি মাত্ৰ 1000-2000 টকা মাননি একোটা পৰিয়ালৰ দায়িত্ব বহন কৰি থাকিব লগা হৈছে আঁচনিৰ ভুক্ত কৰ্মচাৰীসকলে। এগৰাকী মহিলা কৰ্মচাৰীক মাত্ৰ 3250 টকা মাহিলী মাননি দি পচন্দ শ্ৰম কৰাবলৈ বাধ্য কৰোৱা হৈছে। তেওঁ পুনৰ কয় যে কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাটো দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ। প্ৰচলিত শ্ৰম অনুসৰি তাকেই নিৰ্দেশনা দি আহিছে। ভাৰতীয় শ্ৰম সন্মিলনৰ 44 আৰু 45 সংখ্যক বৈঠকৰ পৰামৰ্শ মতে বৰ্তমান বজাৰত সামগ্ৰীৰ দাম অনুসৰি একোজন কৰ্মচাৰীৰ পাৰিতোষিক অতি কমেও মাহিলী 21,000 টকা পোৱাটো যুক্তিসংগত। আজিৰ কাৰ্যসূচীত চিটুৰ অন্যতম ৰাজ্যিক সম্পাদক মদন তালুকদাৰ, উপ-সভাপতি ধীৰেন শৰ্মা, বলা শৰ্মা, কথাক্ষ বিজন দাস, জিলা সভাপতি মুকুটমণি দাস, সম্পাদক আকবৰ আলী, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নেতা বদন ভূঞা আৰু পতুল বৰ্মনৰ উপস্থিত। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 20 জুলাইৰ ভিতৰত আলোচনাৰ আকাশ আৰু বিভাগীয় বিষয়াৰ। বিভাগীয় বিষয়া চাইল্ড এণ্ড ওমেন ডেভেলপমেণ্ট যিটো ডিৰেক্টৰেট অফ যিটো ডেভেলপমেণ্ট আছে, বিভাগ আছে, সেই বিভাগৰ পৰা কোৱা হৈছে 20 জুলাইৰ ভিতৰত আলোচনাৰ আকাশ বিভাগীয় কৰ্তৃপক্ষৰ। এইটো সঁচা বাতৰি, মই ফেক ভিডিঅ' আপোনালোকক নিদিওঁ। ভিডিঅ'টো যদি ভাল লাগে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো কাইণ্ডলি ৰিকুৱেষ্ট ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। থেংক ইউ। জয় অসম।